গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ৰাতিপুৱাই এয়া সেউজীয়াখিনিৰ মাজৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। এইফালে এয়া নৰসিংহৰ পাত অলপ ছিঙি লৈছোঁ। আজি মানে চুলিখিনিত অকণমান কিবাকিবি এটা লগাম বুলি ভাবিছোঁ। বহুত দিন যে হ'ল চুলিখিনিত একো নলগোৱাই হ'লোঁ, মানে চুলিখিনিও একদম বেয়া হৈ গৈছেগৈ, সৰিবলৈও লৈছে। তাৰপিছত এইফালে বাৰীখনো অকণমান দেখুৱাই দিলোঁ আৰু কিনো আছে, মানে কি বুলি নহয় আৰু সেই থেকেৰাজোপাকে এটা আছিলে। এইফালে নৰসিংহ পাত কেইটামান ধুনীয়াকৈ ছিঙি মেলি লৈ পেলাই এয়া ব'লকচোন, এয়া কিনো কৰোঁ আপোনালোকক দেখাই আছোঁ। লগতে আকৌ এইফালে আজি আমাৰ যিহেতু গৰুৰ পাল আছে, মানে গৰু এনেকৈ পালত দি দিয়া হয়। তাৰপিছত গৰু পাললৈও এইফালে এয়া খোৱা বোৱা যোগাৰ কৰি দিলোঁ ধুনীয়াকৈ। তামোল পাণ একদম ৰুটি ভাজি, এয়া ভাজিখিনিও এয়া অলপ দেখাই দিছোঁ। এইফালে কুন্দুলি ভাজি বনাইছিলোঁ ৰাতিপুৱা, তাকে দিলোঁ। তাৰপিছত জগটোতো সেয়া পানী এজগ দি মেলি ধুনীয়াকৈ সেয়া ৰেডি কৰি মেলি থৈছোঁ। মানুহজন আহিলে দি দিব লাগিব। এইফালে জবা ফুলৰ পাত আৰু নৰসিংহ পাত, আচলতে ইয়াত মেথি গুটি কেইটামানো দি দিয়াহেঁতেন ভাল আছিলে। মই আকৌ পাহৰিয়ে থাকিলোঁ সেইকণ সময়ত, পিচি মেলি অহাৰ পাছত মনত পৰিছে যিহেতু নিদিলোঁ আৰু মেথি গুটি। সেইফালে ধুনীয়াকৈ এইখিনি অকণমান ভিজাই লৈছোঁ, তাৰপিছত খুন্দিম। তাৰ আগতে চাহ একাপ খাই লওঁ। ল'ৰাক যিহেতু স্কুললৈ পঠাই মেলি মানে চাহ একাপ বহি লৈ খাই ল'লেহে শান্তি লাগে। সেইফালে ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ। তাৰপিছত এইফালে এইখিনিও আনি পিচি ল'লোঁ। পিচি মেলি পেলাই কাম বন কৰাৰ আগত এইখিনি মূৰত লগাই থৈ দিওঁ, তেতিয়া কামো আজৰি হ'ব, মানে লগতে এইখিনিও লগাই মেলি পেলাই শুকাই যাবগৈ আৰু 1-2 ঘণ্টামান ৰাখি দিম আৰু। ৰাখি মেলি এনেকৈ পূৰা চুলিখিনি এনেকৈ ফালি পূৰা ধুনীয়াকৈ গোটেই চুলিখিনিতে লগাই দিছোঁ। আজি আচলতে ইমানখিনি আনকালে এইবোৰ কিবাকিবি বেলেগ দিওঁ, আজি আচলতে এই বানবোৰ কৰি থাকিবলৈ মানে হাততে এই দুটা বস্তুৱে আছিলে আৰু সেইকাৰণে এইকেইটাকে দি ঘঁহি থলোঁ আৰু। এনেই নাৰিকল তেল অকণমানো ইয়াতে মই কেতিয়াবা দি দিওঁ। তাৰপিছত এইফালে ধুনীয়াকৈ গোটেই মূৰটোত মানে গুৰিয়ে লগাই দিলোঁ গোটেইখনতে। লগাই মেলি পেলাই এতিয়া এইখিনি অলপ দেৰি ৰাখি দিম। অলপ দেৰি মানে 2 ঘণ্টামান ৰাখি দিম আৰু। ৰাখি মেলি পেলাই এতিয়া মই কামখিনি কৰি লওঁগৈ। ৰ'দ মানে বৰষুণ দি পেলাই আকৌ ৰ'দ দি দিলে মানে আমাৰ কেঁচা ঘৰবিলাক চাবচোন নুমুচিলে ভালেই নালাগে। যিহেতু আমাৰ মানে পাকঘৰটো মাইকী মানুহৰ বেছিয়ে পাকঘৰত থকা হয়, আৰু আমাৰ মানে জুহালখন লাগেই। পানী এনি টাইম মানে গৰম কৰিয়ে থ'ব লাগে। বাবাহঁতক পানী লাগে যে, সেইকাৰণে এই বতুৱাটো দেখিছে যে, বতুৱাটো মানে এনি টাইম মানে ইয়াতে উঠিয়ে থাকে আৰু জুইৰ ওপৰতে। সেইফালে বোলো নাই, পাকঘৰটো অকণ মুচি লওঁচোন, বৰষুণ যিহেতু দি থাকিলে ঘৰবিলাক অকণ বেয়া হৈ যায়। সেইবুলি ভাবি পেলাই এয়া পাকঘৰটো মুচি লওঁ। আৰু মুচি মেলি থ'লে চাবচোন সোমায়ে ভাল লাগে। পিছে বৰষুণ দি দিলে একদম আমাৰ কেঁচা ঘৰবিলাকত এটা কথা আছে, একদম গোটেই জেক উঠি যায়গৈ মানে। সেইবাবে আজি মুচিলোঁ নহয়, আকৌ যদি বৰষুণ দি দিয়ে আকৌ মানে এই ৰঙা মাটিখিনিয়ে মানে মুচিলে আকৌ ক'লাই পৰি যায়গৈ। কেতিয়াবা গোবৰ দিও মুচোঁ। চব দিনাখনে আকৌ গোবৰ দি মানে মুচিবলৈও মন নগ'লে, আজি গোবৰ দি মুচিবলৈও মন নগ'লে, বতৰটো